তো গাইজ আজি আপোনালোকৰ লৈছো এটা অতি ভাল খবৰ। তো গাইজ যিহেতু পূজা আহিছে গতিকে আপোনালোকে এটা নতুন বস্তু কিনিম অৰ্থাৎ এটা নতুন ফোন কিনিম আছে 15 আৰু 16,000 টকাৰ ভিতৰত। তো তেওঁলোকৰ বাবে আৰু বেছি ভাল খবৰ। তো গাইজ আজি আপোনাৰ ভিডিঅ'ৰ টপিকটো হৈছে যে আপোনালোকে এই বৰ্তমান মাহত কি ফোন কিনিলে ভাল হ'ব 15 আৰু 16,000 টকাৰ ভিতৰত। যিবোৰ ফোনত আপোনালোকে প্ৰচেছৰৰ পৰা কেমেৰাৰ পৰা অতি ভাল কোৱালিটি হ'ব। তো গাইজ তাকে আজি মই ক'বলৈ চেষ্টা কৰিম। তো গাইজ বলক আজি আমাৰ ভিডিঅ' আৰম্ভ কৰোঁ। আৰু গাইজ আপোনালোকে মোৰ যাতে চেনেল লাইক কৰি শ্বেয়াৰ কৰি আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইবো কৰিব। তো গাইজ এই ভিডিঅ'টো আপোনালোকে প্লিজ শ্বেয়াৰ কৰি দিব। তো বলক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকক পুনৰ যেতিয়া মই নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো গাইজ এই ভাল লগা ফোনটোৰ নাম হৈছে MI A3। তো গাইজ Xiaomi এই ফোনটো মাৰ্কেটত ৰিচেণ্টলি লঞ্চ কৰিছে। তো গাইজ আপোনালোকে এই ফোনটোত পাব 3টা বেক কেমেৰা, য'ত থাকিব 8 মেগাপিক্সেলৰ এটা কেমেৰা, 48 মেগাপিক্সেলৰ এটা প্ৰাইমাৰী কেমেৰা আৰু এটা থাকিব 2 মেগাপিক্সেলৰ এটা কেমেৰা। আৰু গাইজ এই ফোনটোত থাকিব Gorilla Glass 5 প্ৰটেকশ্যনৰ সৈতে 6.08 HD+ এখন ডিছপ্লে। আৰু যিহেতু Gorilla Glass প্ৰটেকশ্যন থাকিব তাৰ ফলত আপোনালোকৰ ডিছপ্লেখনত অলপ স্ক্ৰেচটো অলপ কমকৈ পৰিব। তো গাইজ ইয়াৰ উপৰিও আপোনালোকে এই ফোনটোত পাব ইন ডিছপ্লে ফিংগাৰপ্ৰিণ্ট। আৰু গাইজ ইয়াৰ উপৰিও আপোনালোকে এই ফোনটোত 32 মেগাপিক্সেলৰ এটা ফ্ৰণ্ট কেমেৰা পাব। গাইজ আপোনালোকে এই ফোনটোত পাব 4030 mAhৰ এটা বেটাৰী, আৰু যাৰ ফলত আপোনালোকৰ ফোনটোৰ চাৰ্জ অলপ কমকৈ যাব। ইয়াৰ উপৰি এই বেটাৰীটোক চাৰ্জ দিবৰ বাবে আপোনালোকে পাব এডাল ফাষ্ট চাৰ্জাৰ অৰ্থাৎ Type-C চাৰ্জাৰ, যাৰ ফলত আপোনালোকৰ ফোনটো অতি সোনকালে চাৰ্জ হৈ যাব। তো গাইজ এই ফোনটো আপোনালোকে দুটা মডেলত পাব। তাৰে ফাৰ্ষ্ট মডেলটো হৈছে 4GB ৰেমৰ 64GB মেমৰি, আৰু ইয়াৰ দাম হৈছে 12,999 অৰ্থাৎ 13,000 টকা। আৰু ইয়াৰ ছেকেণ্ড মডেলটো হৈছে 6GB ৰেমৰ 128GB মেমৰি, আৰু ইয়াৰ দাম হৈছে 15,999 অৰ্থাৎ 16,000 টকা। তো গাইজ এই ফোনটো এটা আপোনালোকে নতুন এটা প্ৰচেছত দেখিবলৈ পাব, আৰু এই প্ৰচেছৰটো হৈছে স্নেপড্ৰেগনৰ 665 এটা নিউ প্ৰচেছৰ। আৰু গাইজ আপোনালোকে এই ফোনটো পাব 3টা কালাৰত। তো গাইজ আপোনালোকে যদি এই ফোনটো যদি ভাল পায় তেতিয়াহ'লে আপোনালোকে এই ফোনটো কিনিব পাৰে। তো গাইজ আজিলৈ ইমানে। আৰু আপোনালোকৰ যদি আজিৰ এই ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো বলক আজি মই ভিডিঅ'টো শেষ কৰোঁ।